ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথো 2 দিনমান বাকী সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি কলিয়াবৰৰ অন্যান্য স্থানৰ লগতে সদৌ নগাঁও জিলাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাই কলিয়াবৰৰ মৌচান্দা পথাৰত অহা মাঘৰ 1 তাৰিখে উদযাপন কৰিব ভোগালী উৎসৱ কলিয়াবৰ মহকুমা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু নিজ চিলাবদ্ধ গাঁৱৰ ৰাইজৰ সহযোগত সংগঠনটোৱে ভোগালী উৎসৱ উদযাপনৰ প্ৰস্তুতি চলাইছে উৎসৱৰ নিশা আয়োজিত সাংস্কৃতিক সন্ধ্যা অন্যান্য শিল্পীৰ লগতে বেহাৰবাৰী আউটপোষ্টৰ ধাৰাবাহিক মোহন খেত দীপকজ্যোতি কেওট মণি বৌখ্যাত পাপৰি বৰা আৰু ৰূপম কাকতিয়ে অংশগ্ৰহণ কৰিব কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এক্সপ্ৰ আছাম হয় শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল প্ৰথমে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা আৰু লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকলৈ আৰু ইতিমধ্যে আমাৰ সদৌ নগাঁও জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু লগতে কলিয়াবৰ মহকুমা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু আমাৰ এই যি ভোগালী উৎসৱ উদযাপন কৰিবলৈ আমি গৈ আছোঁ এই মৌচনা পথাৰৰ গাতে লাগি থকা নিচিলাবন্ধা গাঁৱৰ ৰাইজৰ সহযোগত আমি এই ভোগালী উৎসৱ ভাগ পাতিবলৈ আমি আগবাঢ়ি আছোঁ আৰু লগতে আমাৰ বৰ্তমান ভোগালীৰ যি আমাৰ মেজি ঘৰৰ পৰা আদি কৰি যিখিনি হ'বলগীয়া কাম সেইখিনি আমাৰ পূৰ্ণগতিত চলি আছে আৰু ইতিমধ্যে আমি এদিনীয়া কাৰ্যসূচীৰে আমাৰ অনুষ্ঠান ভাগ আয়োজন কৰিছোঁ আৰু আমি সেই দিনটোতে আমি আমাৰ কাৰ্যসূচী হিচাপে আমাৰ পুৱা 8:30 বজাত পতাকা উত্তোলনৰ পৰা আদি কৰি আমাৰ সকলোৰে মানে শ্ৰদ্ধাৰ কলিয়াবৰৰ বিশিষ্ট লোকসকলক আমি ভোগালী জলপান খোৱাৰ বয়োজ্যেষ্ঠ লোকসকলক ভোগালী জলপান এটি খোৱাৰ আমি এটা ব্যৱস্থা হাতত লৈছোঁ আৰু লগতে আমি সকলো কলিয়াবৰবাসী ৰাইজ মিলি এই মৌচনা পথাৰত আমাৰ যি এই মৌচনা পথাৰ ঐতিহ্য আমাৰ ক্ষেত্ৰ এখন যিহেতুকে এই মৌচনা পথাৰতে অসম সাহিত্য সভা হৈ গৈছে আৰু লগতে এই মৌচনা পথাৰতে আমাৰ সৎসংগৰ এটি বৃহৎ ধৰ্মীয় অনুষ্ঠান হৈ গৈছে আৰু তৃতীয়বাৰলৈ আমি এতিয়া আমাৰ সদৌ নগাঁও জিলা আৰু কলিয়াবৰ মহকুমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু আমাৰ নিচিলাবন্ধা গাঁৱৰ ৰাইজৰ সহযোগত আমি এই ভোগালী উৎসৱ ভাগ পাতিবলৈ আমি আগবাঢ়িছোঁ তাকে আপোনালোকলৈ আমি অনুৰোধ ৰাখিছোঁ আপোনালোকো সেইদিনা আহি আমাৰ জাতিৰ যি ভোগালী উৎসৱ বিহুতি সকলোৱে মিলি আমি আনন্দ উৎসৱৰে অনুষ্ঠান ভাগ সফল কৰিব বুলি আশা ৰাখি মই